গুড মৰ্ণিং মোৰ সকলো বন্ধুবৰ্গলৈ নমস্কাৰ জনাই আজি আন এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। এয়া ৰাতিপুৱা সময় হৈছে। মই ৰাতিপুৱা সদায় মিঠি গুটিৰ পানী বইল কৰি খাওঁ। স্কিনৰ কাৰণে ভাল বুলি কয়, সেইবাবে ৰাতিপুৱা সদায় খাওঁ। এয়া মই এগিলাচ লৈ লৈছোঁ আৰু এয়া ঘৰ দুৱাৰ চাফ চিকুণ কৰি এতিয়া 7:55 হ'ল। মই গা পা ধুই গোঁসাই ঘৰত এয়া চাকি বন্তি জ্বলাই লৈছোঁ আৰু আপোনালোকৰ আগতো দেখাই দিছোঁ। আৰু এয়া আমাৰ বাৰান্দাত ইমান ধুনীয়াকৈ ভেদাইলতা লাগি আছে। আজি মই ভাবিলোঁ ৰুটি নবনাওঁ, ৰাতিপুৱা চাহ কাপৰ লগত ভেদাইলতা দি পেলাই পকৰি বনাওঁ আৰু পিঁয়াজ। মই মানে আজি ভাবিলোঁ যে আটা পিঠা বনাওঁ, সেইবাবে মই আটা পিঠাৰ বাবে এইখিনি সামগ্ৰী লৈ ল'লোঁ। পিঁয়াজ, বিহ জলকীয়া আৰু ভেদাইলতা পাত এনেদৰে লৈ ল'লোঁ আৰু লৈ পেলাই মই এয়া পানী পিঠা বনালোঁ, মানে আটা পানী পিঠা বনালোঁ। আৰু এটা জাহাজী